আপোনালোকে জানেনে যে পিজ্জাটো আচলতে দুখীয়া মানুহে খোৱা বস্তু আছিলে আচলতে পিজ্জা বস্তুটো বনাইছিল ইটালীত 18th centuryত যেতিয়া বহুত বেছি ভোক মাৰি আছিল মানে বহুত বেছি দুখীয়া মানুহখিনিৰ মাজত তেওঁলোকৰ খাবলৈ একো নাছিল তেতিয়া তেওঁলোকে যেনেকৈ বিলাহী আৰু চীজ এইবিলাক বস্তু এনেই পেলনি মানুহে মানে পেলাই দিছিলে ইমান নাখাইছিল বস্তু দি মানে একেলগে ব্ৰেড বস্তুবিলাক একেলগে মিক্স কৰি তেওঁলোকে তেনেকৈ খাইছিলে আৰু সেইটো সময়ত এই যোনবিলাক ধনী চামৰ মানুহখিনিয়ে একেবাৰে এই বস্তুটো ভাল নাপাইছিল ইটালীত মানে এই বস্তুটো নাখাইছিল কেতিয়াও কিন্তু এদিন কি হ'ল তেওঁলোকৰ যোনজন ৰাণীগৰাকীয়ে এবাৰ এনেই ঘূৰি ফুৰোঁতে দেখিলে যে পিজ্জা বনাই আছিলে দুখীয়া এনেকৈ ঘৰৰ মানুহে মিলি পেলাই আৰু পিজ্জা বনাই আছিলে তেতিয়া তেওঁ ক'লে যে এনেকৈ মই এবাৰ খাম মোলৈ বনাওঁ তেতিয়া তাৰে মানুহে বহুত চেষ্টা কৰি ধুনীয়াকৈ বনাইছিল যে কাৰণ ৰাণীয়ে খাব ন তেতিয়া বহুত টেষ্টি পালে মানে খাই আৰু সেই ৰাণীয়ে যে টেষ্টি পালে সেই তেতিয়াৰ পৰা মানে সেই বস্তুটো উঠি গ'ল এনেও জানে ন ডাঙৰ মানুহে কিবা বস্তু এটা ভাল পালে বেছি ফেমাছ হৈছে আমিও এতিয়া মডেলে বা যোনটো ড্ৰেছ পিন্ধিব মডেল এগৰাকীয়ে যোনটো ড্ৰেছ পিন্ধিব যদি কাইলি জেনাৰ বা কেণ্ডেল জেনাৰহঁতে যোনটো ড্ৰেছ পিন্ধিব সেই ড্ৰেছটো বেছি ভাইৰেল হয় সেইটো কাৰণে মডেলখিনিক পিন্ধোৱায় তেনেকুৱা টাইপ ন তেনেকৈ মানে যেতিয়া ৰাণীগৰাকীয়ে খালে পিজ্জাটো তেতিয়া তেওঁ বহুত বেছি ভাল পালে মানে তেওঁ চবকে ক'লে যে ইমান টেষ্টি ইমান মজা বস্তু এনেকৈ ক'লে যেতিয়া তাৰ পিছত পিজ্জা বস্তুটো বহুত উঠি গ'ল মানে এতিয়া দোকানে আমি পিজ্জা খাবলৈ কৈ থাকোঁ 200-300 দি